দেউতা অকমান ভাল পাইছানে বাৰু? আইও মাজনী, ক'ৰ পৰানো ভাল পাবি? মোৰ দেখোন দিনক দিনে বেমাৰটো বেছিয়ে হৈ আহিব ধৰিছে। দেউতা চিন্তা নকৰিব, আপুনি ভাল হৈ যাব। এৰাও ভাল হ'লেতো ভালেই আছিল, কিন্তু কি হ'ব, আজি মই উশাহ নিশাহ ল'বলৈ কষ্ট পাইছোঁ। চিন্তা নকৰিবা দেউতা, ভাল হ'বা, চিন্তা নকৰিবা, ঔষধ পাতিবোৰ ঠিকমতে খাই থাকিবা। চাওঁ ৰচোন কি হয় বাৰু। নে অকালতে তহঁতক নিথৰুৱা কৰি থৈ মই যাবহে লাগে। দেউতা তথাপি আপুনি চিন্তা নকৰিব, আমি আপুনি নহ'লেও কিবাকে চলিব পাৰিম। হয় হয় হয়। মোৰ গাটো আজি একেবাৰেই ভাল লগা নাই মইনাহঁত। বুকুখন কিবা বিষাই কৰি আছে, উশাহ ল'বলৈ বৰ কষ্ট পাইছোঁ। আজিয়েই মোৰ অন্তিম দিন হয় নেকি? হয় দেউতা, তেনেকে নক'ব। হ'লেও মোৰ এটা গুপুত কথা আছে, তহঁতে তিনিও মন দি শুনিবি। কি কথা দেউতা? দেউতা কওকচোন, আমি তিনিও মন দি শুনিম। হয় দেউতা। মোৰ জীৱনৰ যিমান সাঁচতীয়া টকা পইচা আছিলে, এই হস্পিটেলখনে সকলো শেষ কৰি পেলালে, সকলো খাই পেলালে। মই তহঁতলৈ একো ধাৰ ঋণ এৰি থৈ যোৱা নাই, কিন্তু এজন মানুহৰ পৰা মই 15 লাখ টকা পোৱাৰ কথা আছিলে। কোন মানুহ দেউতা? মানুহজন বৰ চতুৰ মইনা। তেওঁ দিল্লীত থাকে। তেওঁৰ পৰা পইচা উলিয়াই অনা ইমান সহজ নহয়। দেউতা তেওঁৰ নামটো কওকচোন, আমি চেষ্টা কৰিম। তেওঁ য'তেই নাথাকক আমি বিচাৰি তেওঁ পইচাখিনি উলিয়াই আনিমেই দেউতা। মোৰ জীৱিত কালত টকাখিনি উলিয়াব নোৱাৰিলোঁ, তহঁতেও যে উলিয়াব পাৰিবি মোৰ সন্দেহ আছে। 15 লাখ টকা যদি মই পাই যাওঁ, ইহঁতকতো গমেই নিদিম মই। হে ভগৱান, এই 15 লাখ টকা পালে মইতো একদম ৰজা হৈ যাম। এই 15 লাখ টকা ইহঁতক মই এক পইচাও নিদিওঁ, সকলো মই খাই শেষ কৰি পেলাম। মইনাহঁত, মোৰ কাহটো বেছি হ'ব ধৰিছে, মই উশাহ নিশাহতো কষ্ট পাইছোঁ। দেউতা আপুনি সোনকালে কওক, সেই মানুহজন কোন হয়? মইনাহঁতও, সেই মানুহজনৰ নামটো এখন বাতৰি কাকতত লিখা আছে। বাতৰি কাকতখন মোৰ ঘৰৰ টেবুলৰ ডয়াৰত থৈ দিয়া আছে। তাতে চাই তহঁতে পইচাখিনি উলিয়াই ল'বি। মোৰ অন্তিম সময় উপস্থিত হৈছে। তহঁতে মিলিজুলি থাকিবি, তহঁতে কাজিয়া পেচাল নকৰিবি দেই মইনাহঁত। বল টকা বিচাৰো, বল সোনকালে বল। বল বেগে চলা গাড়ী, সোনকালে চলা। স্পীডত বল। মোৰ কেলি হয় কেইটা পুৰণা গাড়ী স্পীডত বল বুলি ক'লে যাব নেকি? আজিতো আমি মালামাল হৈ যাম। হে মালামাল। আগতে পাই লচোন টকা, তাৰপিছত মালামাল হবি। চাল্লা, ঘৰৰ গোটেইকেইটা ডয়াৰ চাই চলাত কৰিলো, ক'তো নাপালো। হয় ক'ত জানো লুকাই থৈছে ইমান ডাঙৰ বস্তুটো। বল বেলেগত চাওঁ, বল সোনকালে বল। এইটো ৰুমতো চাই শেষ কৰিলো, ইয়াতেও নাপালো। আৰু ক'ত বিচাৰিব পাৰি ভাবচোন বাৰু। এই কম্পিউটাৰ টেবুলখনত থাকিব পাৰে নেকি বাৰু? তালৈ যাওঁ বলচোন। বল। পাই গলো। আছানে? এইখন চা। ইয়াতে লিখা আছে। কি লিখা আছে? সোনকালে পঢ়। ইয়াত লিখা আছে 2014 চনৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নৰেন্দ্ৰ মোদীয়ে বিদেশৰ পৰা ক'লা ধন ঘূৰাই অনাৰ লগতে প্ৰত্যেক নাগৰিকক 15 লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। নৰেন্দ্ৰ মোদী? হে ভগৱান।